Hello, this is Amrita. মই আজি আপোনালোকৰ মাজত Senimai page tour জৰিয়তে আহিছো অকনমান কথা পাতিম বুলি Senimai page tour admin সকললৈ বহুত বহুত ধন্যবাদ মোক আপোনালোকৰ page tour জৰিয়তে viewers সকলৰ লগত অকনমান কথা পাতিবলৈ সুযোগ দিয়াৰ বাবে and I hope সকলো ঠিকে আছে Senimai page to বহুত দিনৰ পৰা চাই আছিলো কিন্তু অমিত নাথ হেল্ল নিপু আলী হেল্ল কি খবৰ মোৰ খবৰ খুব ভাল আশা কৰো আপোনালোক সকলো ভালে আছে আৰু Senimai page tour জৰিয়তে আজি মই আপোনালোকৰ সৈতে কথা পাতিম আৰু আপোনালোকৰ ভাল বেয়া খবৰ লম মোৰ ভাল বেয়া খবৰ আপোনালোকক দিম আপোনালোকৰ কিবা যদি কোৱেশ্চন আছে তেনেহলে ডেফিনেটলি আপোনালোকে ডাইৰেক্টলি মোক সুধিব পাৰে আৰু মই আপোনালোকৰ কোৱেশ্চনবোৰৰ আনসাৰ দিবলৈ চেষ্টা কৰিম অমিত নাথ love you so much thank you Priyanko Handy and Pragashri from Senimai তেখেত চাগে Senimai গ্ৰুপৰে আন এগৰাকী এডমিন আপোনালোক সকলোৰে যেতিয়া খবৰবোৰ ভাল বুলি জানো তেতিয়া আচলতে খুব ভাল লাগে মই প্ৰথমে দুখিত যে আপোনালোকৰ ওচৰলৈ যদিও 8 বজাত লাইভ অহাৰ কথা আছিল শুটিংৰ পৰা আহি পাওঁতে দেৰি হ'ল সেই কাৰণে লাইভ আহুতেও মোৰ দেৰি হৈ গ'ল তাৰ কাৰণে মই আপোনালোক সকলোৰে ওচৰত প্ৰথমে ক্ষমা বিচাৰিছো আৰু লগতে এডমিন সকলক মই ধন্যবাদ জনাব বিচাৰিছো ৰোমন্থন যদুমণি মানস সৌৰভ প্ৰজ্ঞাশ্ৰী ঋতুৰাজ পিকু জিতুপল গীতাৰ্থ এই আটাইকেইজন হৈছে এডমিন নামকেইটা মনত নথকাৰ কাৰণে এটা নাম মই চাই ক'ব লগা হৈছে প্ৰিয়াংকু হেণ্ডিক I love you so much thank you keep loving love you too Amrit Nath happy new year in advance wow 2017 গৈ 2018 অহাৰ আগতে মানে 2018 ৰ কাৰণে this is my first wish so thank you so much Amit পাৰ্থ গগৈ মোৰ খবৰ খুবেই ভাল আদ্বিক আয়ুষ হাই বা আপুনি ঘৰত অহা নাই নেকি ঘৰ মানে শিৱসাগৰ যোৱা হোৱা নাই অলপ দিন আমি আগষ্টৰ পিছত যোৱা হোৱা নাই আমি ডিসেম্বৰত ঘৰলৈ যাম বিশ্বদেৱ ৰাভা হাই হেল্ল ৰাজবংশী অশ্বিনী হেল্ল বাকি খবৰ মোৰ খবৰ খুবেই ভাল আশা কৰো আপোনালোক সকলোৰে খবৰ ভাল Senimai page to আপোনালোক সকলোৱে নিশ্চয় ফেসবুকত চাইছে আৰু এই পেজটোৰ জৰিয়তে যথেষ্ট খবৰ আপোনালোকে পাই থাকে এন্টাৰটেইনমেন্ট নিউজ এন্ড বিভিন্ন খবৰ আপোনালোকে পায় প্ৰিয়াংকু হেণ্ডিক শিৱসাগৰৰ কোন ঠাইত আপোনাৰ ঘৰ শিৱসাগৰৰ কালুগাঁৱত মোৰ ঘৰ শিৱসাগৰৰ পৰা যিটো ৰাস্তা জয়সাগৰ হৈ নামতি যায় সেই ৰাস্তাটোত মোৰ ঘৰ প্ৰিয়ক দাস অনুৰাগ হেল্ল I'm good thank you Senimai page tour admin সকলৰ ওচৰতো মই ক্ষমা প্ৰাৰ্থী যে মই আহিব নোৱাৰিলো লাইভ দিয়া সময়মতে আৰু আপোনালোকৰ পেজ টুৰ জৰিয়তে যিসকলে মোক লাইভ আহিবলৈ ইনস্পায়াৰ কৰিলে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ আৰু এইখিনিতে মই আপোনালোকক জনাওঁ যে অহা ডিসেম্বৰত মোৰ এখন নতুন ছবি আহি আছে সিনেমা আহি আছে সিনেমাখন হৈছে নিজানৰ গান এইখন ডাইৰেকশ্যন কৰিছে মুন্না আহমেদে সিনেমাখনত এক্টিং কৰিছে যতীন বৰা অনন্যা পাছনি আইমি বৰুৱা আৰু বিকিদা মিন্নু বাইদেউ মিনু বনিয়া আৰু তেওঁলোক সকলোৰে লগত নতুন মই তেওঁলোকৰ মাজত আটাইতকৈ জুনিয়ৰ মই গতিকে মই যিমান পাৰো ভাল কৰিবলৈ চেষ্টা কৰিছো এটা নতুন চৰিত্ৰ কৰিছো তিলক জ্যোতি বৰদলে বা টেটুটো চাও দিয়কচোন this is the tattoo আদ্বিক আয়ুষ মোৰ ঘৰৰ ওচৰৰ হয় এবাৰ আহিলে লগ পাম sure লগ পাম ৰোমন্থনে একচুয়ালি Senimai admin ৰোমন্থনে লিখিছে
থেংকছ বা অলপ দেৰিকৈ হ'লেও লাইভত অহাৰ কাৰণে একচুৱেলি থেংকছ টু ইউ ৰুমন্থন তুমি মোক লাইভত অহাৰ সুযোগটো দিয়াৰ বাবে আমি নাই ভাত খোৱা নাই খামহে ত্ৰৈলোক্য বৰদলৈ হেল্ল' আৰু ইমন এনাম উল হক লিখিছে খবৰ ভালনে আপোনাৰ মোৰ খবৰ খুবেই ভাল আৰু এইখিনিতে মই জনাওঁ যে কাইলৈ মই ডিব্ৰুগড় আহি আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি গধূলি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আৰু লগতে ডিব্ৰুগড় বিশ্ব বিশেষ অনুষ্ঠানত ভাগ ল'বলৈ চৰি মাজতে অলপ কাটি গৈছিল আহি আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি যাম কাইলৈ মনোজ বুঢ়াগোহাঁই হয় মই কাইলৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি যাম হাঁহি দিব লাগে ৰাজবংশী আশ্বিনী মই হাঁহিয়ে থাকোঁ বেছি টাইম জয়দেৱ মোৰ খবৰ খুব ভাল থেংক ইউ বিশ্বজিত চেতিয়া গগৈ